Hai kak dia. Happy puja. Happy puja. Mama no kenuka laise. Muk kenuka laise uda? Bhal lagise ne? Bhal lagise. Lagise ne uda ako? Oi bala. Bela ultai koi pelala. Sa? Bola. আমি এতিয়া ওলাই আহিছোঁ ঘৰৰ পৰা। মামনে সদায় একেই দেখিছে, আগতো ভিডিঅ'টো আপোনালোকে দেখিছে হয়তো। দেখিছেনে তাক যিমান ক'লোঁ মন্দিৰলৈ যাওঁ এতিয়া। মোৰ ঘৰৰ একেবাৰে নিচেই কাষতে এইটো মণ্ডপ পূজা পাতিছে, ইয়াতো পূজা পাতিছে, আহিব লাগিব সন্ধিয়াকৈ। এইফালে ওচৰতে বেছি নহয়, ওচৰা ওচৰিকৈ যিহেতু আহিছোঁ দুৰ্গা মন্দিৰলৈ। প্ৰত্যেক বছৰে তাত চাকি দিওঁ, ধূপ ধূনা জ্বলাওঁ। এইফালে গণেশ মন্দিৰ আগৰ ভিডিঅ'ত আপোনালোকে হয়তো দেখিছে, ইয়াতো মানুহজনে অৰিহণা এটা দিলে, ইয়াত আহি পেলাই সোমামহি। এইফালে পাইছোঁ ইমানেই ভিৰ দেখিছেনে, ইমানেই সমাগম হৈছে মানুহৰ। আৰু দুৰ্গা মন্দিৰত প্ৰত্যেক বছৰে মানুহ বহুত সমাগম হয়, ইয়াত আহে, প্ৰত্যেক বছৰে আহে মানুহ। আমিও যিহেতু আহোঁ। এয়া দেখিছে তেল ধূপ চাকি ধূনা চব লৈ লৈছোঁ। আৰু এয়া মানুহে জ্বলায়েই আছে, এই বাহিৰত এনেকৈ চাকি জ্বলাবলৈ যোগাৰ কৰি দিছে। এয়া মই চাকি কেইগছ জ্বলাই ল'লোঁ। আৰু চাই থাকিব ভিডিঅ'টো। আৰু আপোনালোকৰ পূজা কেনেকুৱা গৈছে জনাব। আমাৰ বতৰ খুবেই বেয়া, তথাপিতো আমি আহিছোঁ। মামন যিহেতু আহিবলৈ ইচ্ছা কৰিছে আৰু আহিলোঁ। পূজা যদি অকণ ওলাই নাহোঁ, ফূৰ্তি নকৰোঁ ন, কেনেকৈ হ'ব। পূজা বুলি ক'লেই আনন্দময় পৰিৱেশ হৈ পৰে। এইফালে ভিতৰতো এনেদৰে যা যোগাৰ কৰি দিছে চাকি জ্বলাবৰ কাৰণে। ভিতৰৰ পৰিৱেশটো চাবচোন, খুবেই ধুনীয়া। মন্দিৰটো যোনসকলে দেখিছে তেওঁলোকেতো জানেই, এইটো মন্দিৰ খুবেই ধুনীয়া, দুৰ্গা মন্দিৰ লখিমপুৰ। দেখিছেনে ইমান সুন্দৰকৈ সজাইছে পৰাইছে, দেখি সঁচাকৈ ভাল লাগিছে দেই। আৰু আমি প্ৰত্যেক বছৰে আহোঁ মন্দিৰলৈ। বাহিৰতে যিহেতু চেণ্ডেল খুলি যাব লাগে, আমি বাহিৰতে চেণ্ডেল খুলি ল'লোঁ। আৰু মামনে একদম কি বুলি কয়, মোবাইল এটা কিনিলে, খেলনা মোবাইল। আগতে সৰুতে আমি খুব খেলিছিলোঁ এইটো মোবাইল লৈ পেলাই। এইফালে মামনে পাপাকৰ লগত গৈ আছে আগত, মই পাছে পাছে ভিডিঅ' কৰি গৈ আছোঁ। এয়া মই আৰু ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই। আপোনালোকে পূজাত ক'ত ক'ত ফুৰিলে জনাব। এইফালে দেখিছেনে ইমান সুন্দৰ পৰিৱেশ কৰিছে, বহুত ধুনীয়াকৈ সজাইছে পৰাইছে, বহুত ভাল লাগিছে। আৰু পূজা বুলি ক'লে একদম ৰঙিলময় ন, সজালে পোৱালে ভাল লাগে। সেইফালে ভিতৰত বহুত যথেষ্টখিনি মানুহ হৈছিলে, আৰু মানুহ হয় প্ৰত্যেক বছৰে হয়। আৰু ইয়াত পূজা বুলি নহয়, এই মন্দিৰটোত এনেও মানুহ খুব আহে, ভাল লাগে মানে, মনটো ভাল লাগে। মই তামোল এখন খাই ভইচ দি আছোঁ, সেইটো কাৰণে অকণমান কথাবোৰ লাগি ধৰিছে। এয়া দেখিছেনে, এতিয়া মন্দিৰৰ ভিতৰত গৈ পেলাই আমি সেৱা কৰি লওঁগৈ। চাকি জ্বলালোঁ নহয়, কৃষ্ণ কৰিলোঁ কৈ দিয়া, কৃষ্ণ কৰিলোঁ। এয়া আকৌ এবাৰ বাহিৰৰ পৰা দেখাই দিলোঁ আপোনালোকক মন্দিৰটো। দেখিছেনে কিমান সুন্দৰ। আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই থকাৰ বাবে ধন্যবাদ। বাই বাই।